নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি সাধাৰণ ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল কি, মই কৰ্মস্থলীৰ পৰা আহোঁতে এটি ব্ৰইলাৰ লৈ আনিছিলোঁ আৰু বিশেষকৈ দুজন আলহী অহাৰ কাৰণে তাত চিকেনৰ প্ৰয়োজন আছিলে। আৰু যি স্থানৰ পৰা যিখন দোকানৰ পৰা মই সদায় কিবা প্ৰয়োজন সাপেক্ষে মাংস আনো, সেই তেখেতসকলৰ কটা বচা মানুহ নাছিলে। গতিকে তেখেতৰ পৰা মই 1.5 কেজি ওজনৰ এটি ব্ৰইলাৰ লৈ আনিলোঁ আৰু সেয়ে মই আজি এতিয়া পানী গৰম কৰিয়ে আছোঁ। আৰু এতিয়া মই এই ব্ৰইলাৰটো গৰম পানীত চাফা চিকুণ কৰি পেলাই কটা বচালৈকে বনোৱা লৈ পেলাই কিছুমান দৃশ্যাংশ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে প্ৰথম কথা হ'ল কি, দা আছেই মোৰ লগত। দা আমাৰ ঘৰৰ ভিতৰত ভৰাই থৈ দিওঁ, প্ৰয়োজন সাপেক্ষে উলিয়াওঁ আৰু এইখন দাহেৰে মই কটা বচা কৰিম। গতিকে আহকচোন বলক, মোৰ অকণমান সাধাৰণ ভিডিঅ'টো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া মই যিটো ব্ৰইলাৰ মুৰ্গী আনিছিলোঁ, সেই ব্ৰইলাৰ মুৰ্গীটো গৰম পানী দি পেলাই 15 মিনিট সময় আপোনাৰ ঢাকি ৰাখিছিলোঁ কেৰাহী এটাত। আৰু এয়া গুচাবলৈ চেষ্টা কৰিছোঁ। খুব সহজ হৈছে গুচাবলৈ, কোমল হৈছে। আৰু গৰম পানীত দিলে কি হয়, আচলতে ব্ৰইলাৰ মুৰ্গীটোত থকা যিখিনি বীজাণু সেইবিলাক নাশ হয়। এয়া গুচাই আছোঁ, হৈছেগৈ আৰু এতিয়া অকণমান জুইত জ্বলাই দিছোঁ। এই নোমবিলাক জ্বলাই দিছোঁ অলপমান। এয়া আপোনালোকে চাওক, এটি সাধাৰণ ভিডিঅ'। আৰু আমিনো কি আৰু প্ৰায় কিনিয়েই খাওঁ, আৰু আমিও গাঁৱৰে মানুহ হয়, গতিকে ইমান টান কাম নহয় এইবিলাক। এয়া কাটিছোঁ বাৰু ব্ৰইলাৰটো। এয়া ব্ৰইলাৰটো কাটিছোঁ আৰু যিখিনি পেটু ফুটাবিলাক আঁতৰাই পেলাই কাটি দিছোঁ আৰু এয়া আপোনালোকে দেখিছে। এয়া আপোনালোকে দেখিছে, এয়া প্ৰায় হৈছেগৈ আৰু এইখিনি বেয়া এইবিলাক পেলাই দিম আৰু। গতিকে এয়া চাওক, ভিডিঅ'টো বৰ ভাল বুলিব নোৱাৰি, আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। সাধাৰণ এটি আমাৰ ঘৰৰ ভিডিঅ'। গতিকে যদি ভিডিঅ'টো অকণমান দেখাওঁতে কিছুমান ভুল ক্ৰুটি ৰৈ যাব পাৰে, আপোনালোকে এই ভুল ক্ৰুটিবিলাক যেন মাফ কৰিব। এয়া প্ৰায় হৈছেগৈ আৰু প্ৰায় হ'লেই আৰু এতিয়া মই মোৰ প্ৰায় চিকেন বনোৱা কাম হৈ গৈছে আৰু যিহেতু প্ৰথমৰ দৃশ্যাংশখন মই দেখাব নোৱাৰিলোঁ চিকেন বনোৱাৰ, যিহেতু আলহী থকাৰ কাৰণে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।